हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल। तो আজি মই আছোঁ ক'ত জানেনে আপোনালোকে? আজি মই আছোঁ ঘৰত মানে মই যোৱাকালি আহিলোঁ ঘৰত সেই ভিডিঅ' বনাবৰ কাৰণে। তো আজি আহিছোঁ, আমাৰ ঘৰত দুটা ছাগলী আছে, ছাগলী দুখন দেখাব আপোনালোকক। তো আহকচোন আমি তাক চাই আহোঁ। আমাৰ গাড়ীত নাম লিখিছোঁ, কি নাম জানেনে? আহক আপোনালোকে। নর্মাল গাড়িত কি কি নাম লিখছে বা ইউটিউব রয়্যাল ফার্মার চাইছেনে নাই? তো বলক আমি প্রথমত ছাগলী দুটা দেখাই দিওঁ, তাৰপিছত বেলেগ কিবা দেখাম। বলক এইটো চাওক, আমাৰ ছাগলী হ'ল এই দুখন। এইটো পোৱালি দিছে, কালি দিলে নে পৰহি দিলে নাজানো। এইটো কি ক্ষীণমিনে তথাপি পোৱালি দিছে এইটোৱে। বা এইটোৰ নাম কি জানেনে আপোনালোকে? এইটোৰ নাম হয় কালু, এইটোৰ নাম ছোটু। কি উঠ নুঠে, ঘাঁহ খাব দিছে, ঘাঁহ খাই আছে কেনেকা চাইছেনে? এই মুখখন চাওক না। তো আহক পোৱালি দুখনো দেখাই দিওঁ আপোনালোকক। তো এইখিনি ৰাখিছে কেনেকৈ, এইটো শুই আছে চাওক না। কি এই কি মজা, চা না কি সৰু টিকলা বাচ্চা। খাবি নেকি? খা ল, খা নাখায়। তো এই ছাগলীৰ কাৰণে এটা ঘৰো বনাইছে, আপোনালোকে জানেনে? বলক এতিয়া দেখাই দিওঁ কেনেকৈ ছাগলীৰ ফাৰ্ম খুলিছে। তো বলক ইফালেদি যাম নে ইফালেদি যাম? বলক ইফালেদি যাম। তো আহক, এই ছাগলী ছাগলী এই ক'ত পৰি আছা? অ' শ্বিট। আৰু এখন বস্তু, এইখিনি হ'ল আমাৰ পুখুৰী। কি মাছ চাইছেনে নাই? ইমান মাছ বা, অকল খালি কাৱৈ মাছ আৰু ডাঙৰ ডাঙৰ মাছ, কিবা মাছ নাজানো। আমাৰ এইখিনিত বাঁহ গছ আছিল জানেনে? বাঁহ গছ কেনেকৈ বতাহত কেনেকৈ পেলাই দিছে পুখুৰীত। চাওক, আমাৰ ঘৰখন পৰি যাব দেখোনে বা। তো বলকচোন মুৰ্গী ফাৰ্ম, এই কি কয় ছাগলী ফাৰ্মটো দেখাই দিওঁ। এইটো চাওক, এইটো হ'ল আমাৰ ছাগলী ফাৰ্ম। কেনেকৈ বনাইছে চাওক। এইবাৰ নাও এইটো তাহক দেখাই দি আছোঁ আপোনালোকক। আৰু এয়া কি কয় এইটো কি হয়? কি বনাইছে এইটো? হা, এইটো ফচফচ। চ' ফাইনেলি এতিয়া ছাগল উঠিবৰ কাৰণে চাং বনাইছিলে, চাংটো হৈ গ'ল। এতিয়া ভিতৰত সোমাই কিনে আপোনালোকক দেখাম। তো বলক। চ' এইটো চাওক, বনোৱা হৈ গ'ল। এতিয়া উঠিবলৈ পাৰোঁ নেকি চাওকচোন। থাকোঁ, ভাঙি যাবচোন। আহক আমি চাইডেদি সোমাই যাওঁ, কেনেকৈ লাগে এইটো চাওকচোন। ভালেই হৈছে নেকি? আপোনালোকে কমেণ্ট কৰি জনাওকচোন আমাক কেনেকুৱা লাগে। এইটো চাওক, ইমান ধুনীয়াকৈ বনাইছে। কেইটা ছাগলী থাকিব পাৰিব ইয়াতে? ছাগলী 10ৰ পৰা 15টা ছাগলী পুহিলে কিমান লাভেই লাভ সিহঁতৰ, লাভেই লাভ। কি মালিকটো চাওক না, কি বনাইছে। এই চাংটো বনাইছে ছাগলী উঠিব পাৰে কাৰণে। চাওক, তো ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। এইটো ছাগলীটো দেখাইছোঁ, কেইটা ছাগলী। এতিয়া বৰ্তমান দুটা ছাগলী আছে। সেই দুখনৰ পৰা আৰু দুখন হৈ গ'ল, 4টা আৰু আছে। তো সেই দুখনৰ পৰা যদি আৰু 4টা হয়, তো কিমানটা হৈ যাব চাওকচোন। আপোনালোকে চিন্তা কৰক, কিমানটা ছাগলী হ'ব। তো কি ব্ৰেইন খটাইছে তো চাওক। আপোনালোকে এইখিনি দেখাবলৈ চেষ্টা কৰি আছিলোঁ। তো আহক আৰু কিবা দেখাই দিওঁ। এইটো কি হয় আপোনালোকে জানেনে? এইটো কি পুহিছিলে ইয়াতে? এইটো পুহিছিলে কাৱৈ মাছ। কমচে কম 200-300 কাৱৈ মাছ পুহিছিল। ক'ত কাটিব লাগে? ইয়াতে অলপমান আমিও সহায় কৰি দি গ'লোঁ, ইয়াৰ যাতে ভাল হয়। আমাৰ নহ'লেও হ'ব। আৰু এইখনে চাওক, দুখনে বা কাৱৈ মাছ, বহুত কাৱৈ মাছ পুহে জানেনে? এইখন হ'ল মেচিন, এইখনেৰে পানী দিয়ে এনেকুৱাকৈ।
এনেকুৱাকৈ পানী দিয়ে চাওক কি কি মাথা ইয়াৰ কি মাথা এইটো কি একো নহয় এইটো চাওক পুখুৰী এইটো চাওক না এইটোৰ পৰা পানী এৰি দিয়ে আকৌ পানী এইটোৰে পানী দিয়ে আকৌ এইটোৰে পানী এৰি দিয়ে চাইছেনে নাই এইটো চাওক কি বাপ্পা বাপ্পা মদন কি ক'ব আপোনালোকে তো যদি এইখিনি ভিডিঅ' আপোনালোকক ভাল লাগে তো আপোনালোকে মোৰ চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰি কওক কেনেকুৱা লাগিছে তো আৰু এনেকুৱাকৈ খাতাৰনাক ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তো আপোনালোকক যদি ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তো আমাৰ ধান খেতি দেখাই দিওঁ আপোনালোকক